নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল তথা ভিডিঅ'টোলৈ। আৰু যোনসকল বন্ধু বান্ধৱীয়ে ৰেলৱে গ্ৰুপ ডি এক্সামসমূহ দিছিলে তথা CBT ফাৰ্ষ্ট এক্সাম দিছিলে তেওঁলোকৰ পইচাবিলাক ৰিফাণ্ড হৈছে। আৰু যোনসকল বন্ধু বান্ধৱীয়ে গ্ৰুপ ডি এক্সামসমূহ দিছিলে তেওঁলোকে এপ্লিকেশ্যন ফিজ অৰ্থাৎ পোষ্টবিলাকত এপ্লাই কৰিছিলে 500 টকা দি এপ্লাই কৰিছিলে আৰু তাৰে 400 টকা ৰিফাণ্ড হ'ব বুলি দিছিলে। আৰু ST SC সকলে 200 টকা দিছিলে, তেওঁলোকৰ ফিজটো অলৰেডি 240 টকাকৈ বহুতৰ সোমাইছে। আৰু যোনখিনি 500 দিছিলে তেওঁলোকৰো সোমাই গৈছে 390 টকা, বহুতৰ সোমাইছে আৰু বহুতৰ সোমোৱা নাই। আৰু বহুতে আপোনালোকৰ বেলেগ বেলেগ জেগাত ইণ্টাৰনেট কেফত গৈ পিনি এপ্লাই কৰিছিলে আৰু তেওঁলোকে বেলেগৰ একাউণ্ট দিছিলে, গতিকে কিছুমানৰ বেলেগৰ একাউণ্টত সোমাই যাব যাৰ যাৰ একাউণ্ট দিছে, আৰু কিছুমানৰ সোমাইছে বহুতে কৈছে আৰু বহুতৰ সোমোৱা নাই। চ' ঠিক আছে, আপোনালোকৰ ভিডিঅ'টো ইমানখিনি এটা সৰু ইনফৰমেশ্যন হয়। যদি আপোনালোকৰ সোমাইছে তথা মেছেজ আহিছে আপোনালোকে চাই ল'ব, আৰু যদি নাই অহা আপোনালোকে বেলেগৰ নাম্বাৰ যদি ইউজ কৰিছিলে তেতিয়াহ'লে বেলেগৰ নাম্বাৰটোত গ'লে আপোনালোকে পাই যাব। ঠিক আছে, চ' ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে এটা কৰিব লাইক আৰু লগতে ফ্ৰেণ্ডসকলৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। যিকোনো ধৰণৰ ইনফৰমেশ্যন আপোনালোকে লগালে সময়মতে পাই যাব। চ' এতিয়ালৈ ইমানেই, ধন্যবাদ।